স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' অলৰেডি গ্ৰেড 4ৰ কাট অফ ভিডিঅ' বনোৱা হৈছে HSLC লেভেলৰ। তাত বহুতো সহমত বহুত একমত হৈছে যিটো এক্সপেক্টেড কাট অফ দিয়া হৈছিলে। কিন্তু দুই এটা এনেকুৱা কমেণ্ট পাইছোঁ যে কাট অফটো 110+ যাব, কাৰণ কেণ্ডিডেট বহুত বেছি আছিলে, পষ্টৰ সংখ্যা বহুত কম আছিলে। চাওক, আগৰবাৰ নিগেটিভ মাৰ্কিং নাছিলে, এইবাৰ নিগেটিভ মাৰ্কিং আছে। আজি মই ক'ম যে যিটো কাট অফ সেইটো কিয় 30 বা 40লৈকে নামিও নাযায় আৰু কিয় 100 পৰা ওপৰতো নাযায়। আপুনি যদি পাইছে 60 বা 70, আপুনি আশা ৰাখক আপোনাৰ পোৱাৰ চান্স নিশ্চয় আছে। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টতে মই লাষ্ট ইয়েৰৰ কাট অফ দেখাই লৈছোঁ আপোনালোকে হয়তো নিশ্চয় চাইছেই। জেনেৰেল 79টা কোনোবাই শুদ্ধ কৰিছে। যদি তেওঁ 79টা শুদ্ধ কৰিছে, দেন তেওঁ 56টা ভুল কৰিব লাগিব। মই আগতো উল্লেখ কৰিছোঁ, সেইটো কথা আপোনালোকে কিন্তু মন কৰিব। আৰু এইটো হৈছে জেনেৰেল মেইলৰ কাট অফ। জেনেৰেল মেইলৰ কাট অফে কৈছে 79, আৰু এইবাৰ যদি তেনেকুৱা যদি আমি চাওঁ যে যদি 79টা শুদ্ধ কৰে কোনোবাই, দেন 56টা যদি ভুল কৰে, সেইটো হিচাপততো 79ৰ পৰা 14 মাৰ্ক এটা মাইনাছ হৈ যাব 56টা যদি ভুল কৰে নিগেটিভ মাৰ্কিঙৰ কাৰণে। দেন এইবাৰ কাট অফটো 65 হ'ল হয়। জেনেৰেল মেইলৰ কাট অফে 65 হ'ল হয়, যিটো মই HSLC লেভেলৰ কথা কৈ আছোঁ। আৰু এইবাৰ পেপাৰটো হাৰ্ড। সেইটো এটা কি কৰিব? পেপাৰটো যিহেতু আগৰবাৰ HSLC লেভেলৰ পেপাৰতকৈ এইবাৰ HSLC লেভেলটো কম্পেৰেটিভলি হাৰ্ড আহিছে, ন' ডাউট হাৰ্ড আহিছে, বহুতে হাৰ্ড বুলি কৈছে। চ' এইটো কি কাট অফ কমাৰ এটা ৰিজন, এইটোৱে কাট অফ কমাব পাৰে। নিগেটিভ মাৰ্কিং আছে, এইটোৱে কাট অফ কমাব পাৰে। পেপাৰ হাৰ্ড, নিগেটিভ মাৰ্কিং আছে। তাৰ পাছত এইবাৰ জেনেৰেলৰ কাট অফ বিশেষকৈ আৰু কমিব পাৰে যে EWS কেটেগৰী এইবাৰ নাইকিয়া। চ' আনৰিজাৰ্ভ কেটেগৰীত আৰু কাট অফ কমিব। EWS এইবাৰ নাইকিয়া, চ' গোটেইখিনি একলগ হৈ গ'ল সেইখিনি। আৰু তাৰ উপৰিও আমি ক'ব পাৰোঁ যে এইবাৰ অভাৰলিপিং নহ'ব পষ্টৰ বিপৰীতে। এটা বহুত ডাঙৰ ফেক্টৰ হয়, এতিয়া আপোনালোকে মন কৰিব, যিদিনা ৰিজাল্ট দিব তেতিয়া গম পাব। লিপিং এইবাৰ নাইকিয়া। চ' এজনে এটা পোষ্টেই পাব। চ' সেইটো কাৰণে কাট অফটো কমিব। চ' আপোনালোকে নাভাবিব 100+ যাব, আৰু বহুতে কৈ আছে যে 30-40লৈকে নামি যাব। চাওক, এটা এক্সাম কোনো একেবাৰে প্ৰিপেৰেশ্যন নকৰাকৈ নাযায়, আৰু এইবাৰ ADRE 2.0 বহুতে প্ৰিপেৰেশ্যন কৰিয়ে গৈছে। মেক্সিমাম কেণ্ডিডেটে অলপ হ'লেও প্ৰিপেৰেশ্যন কৰি গৈছে। ডাইৰেক্ট শোৱাৰ পৰা উঠি যোৱা কেণ্ডিডেট মই ভাবোঁ বহুতেই কম, ইমান বেছি নহ'ব। চ' কাট অফটো আপোনালোকে নাভাবিব যে 30-40লৈকে যাব। মই তেনেকুৱা আশা দেখা নাই যে 30-40লৈকে কাট অফ নামিব পাৰে, বাট 100+ও নাযায়। এটা মডাৰেট ৰেঞ্জত থাকিব, মই আগৰ পৰা কৈ আহিছোঁ কাট অফটো। আৰু তাৰ পাছত মই আপোনালোকক পল এটা যিটো দিছিলোঁ, সেই পলটোত আপোনালোকে চাব পাৰে অলম'ষ্ট 90% মানুহে কি কৈছিলে, 90% মানুহ আপোনাৰ 60 পৰা 100ৰ মাজত আছিলে। 60 পৰা 80ৰ মাজত 64% আছিলে, আৰু 80 পৰা 100ৰ মাজত আপোনালোকৰ আছিলে 27%। চ' দুইটা মিলাই পেলাই অলম'ষ্ট 90% হৈ গ'ল। বাকী 10%এ 101ৰ পৰা 120 আৰু 120+ স্ক'ৰ কৰিছে। আৰু যিসমূহ মানুহে এইটো পলত পাৰ্টিচিপেট কৰিছে, সেইসমূহ চিৰিয়াছ কেণ্ডিডেটে আছিলে। তেওঁলোক এতিয়ালৈকে কাট অফৰ বিষয়ে জানিবলৈ উৎসুক হৈ আছে বা পলত অংশগ্ৰহণ কৰিছে। চ' কাট অফটো এটা মডাৰেট ৰেঞ্জতে থাকিব। মই অলৰেডি কাট অফ দিছিলোঁ, কিন্তু যিহেতু HSLC লেভেলৰ কাট অফটো লৈ পেলাই অলম'ষ্ট 90-95% মানুহ সহমত হৈছে, যদিও কেইজনমান মানুহে কৈছে যে নাই, কাট অফটো তাতকৈ বহুত বেছি কম যাব পাৰে, বা কাট অফটো তাতকৈ বহুত বেছি যাব পাৰে। মই আপোনাক কৈছোঁ যে আপোনালোকে নিশ্চিন্ত হৈ পেলাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক ভাইবাৰ কাৰণে। এক্সপেক্টেড কাট অফটো এনেকুৱা ধৰণে হ'ব, তাতকৈ বেছি যোৱাৰ সম্ভাৱনা ইমান বেছি নাইকিয়া, বা তাতকৈ কম যোৱাৰ সম্ভাৱনাও নাইকিয়া। কমিব পাৰে যদিও 5-6 মাৰ্ক এটা কমিব পাৰে, কিন্তু 30-40লৈকে কাট অফটো নামি নাযায়, সেইটো এটা ভুল ধাৰণা হ'ব। বেছি নাযায় যদিও ইমানো কম নাযায়। চ' এক্সপেক্টেড কাট অফটো এনেকুৱা আপোনালোকে মানি ল'ব যে জেনেৰেল মেইলৰ কাট অফটো 78ৰ পৰা 83, ফিমেলৰ অলপ ৰিডিউচ কৰিব, তেনেকৈ 7, 8, 9 এটা ৰিডিউচ কৰিব। OBC মেইলৰ 76ৰ পৰা 82, এইটো HSLC লেভেলৰ ক্লাছ 10 লেভেলৰ। তাৰপিছত ফিমেলৰ 67ৰ পৰা 75, ST প্লেনৰ তেনেকৈ 73 পৰা 77, ফিমেলৰ 62 পৰা 70, আৰু SCৰ হৈছে 75ৰ পৰা 80, ফিমেলৰ 65ৰ পৰা 71, ST হিলছৰ হৈছে 71ৰ পৰা 75, ফিমেলৰ হৈছে 58ৰ পৰা 64। আৰু ফিজিকেল হেণ্ডিকেপ আৰু এক্স ছাৰ্ভিচমেন আপোনালোকে এৰাউণ্ড যদি 60 পাইছে, দেন নেক্সট ষ্টেপৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু ভাইবাৰ যিমান মাৰ্কৰে হওক, ভাইবা এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিব। চ' ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। ক্লাছ 8ৰ যিটো কাট অফ ভিডিঅ' দিয়া হৈছিলে, তাত তেনেকুৱা ধৰণৰ একো ব্যতিক্ৰম দেখা পোৱা নাছিলোঁ। মানুহ সহমতে আছিলে, কিন্তু যিটো HSLC লেভেলৰ যিটো আমাৰ কাট অফ আছিলে, সেইটো যিসকলে 30 বা 40 কৈছিলে বা 100+ কৈছিলে, চ' এইবিলাকে ফেক্টৰ যাৰ কাৰণে কাট অফটো এনেকুৱা ৰেঞ্জতে থাকিব, 70-80 ৰেঞ্জতে থাকিব। তাতকৈ বহুত বেছি কমি যোৱা, অলপ কমিব পাৰে, সেইটো নৰ্মেল, যিহেতু এটা এক্সপেক্টেড কাট অফ। 5-10 মাৰ্ক এটা কমিব পাৰে, কিন্তু তাতকৈ 40 মাৰ্ক কমি যোৱা বা 40 মাৰ্ক বাঢ়ি যোৱাটো মই ভাবোঁ ইমান এটা পচিবল নহয় এইটো। চ' সেইবিলাকে ফেক্টৰ আছিলে। মনত ৰাখিব, নিগেটিভ মাৰ্কিং আছে, অভাৰ লিপিং নহয়, প্লাছ কেণ্ডিডেট বেছি হ'লেও
এইবাৰ পেপাৰটো আপোনালোকে কম্পেয়াৰ কৰি পেলাই চাব। ADRE যিটো হৈছিলে 2022ত সেইটো পেপাৰো ডাউনলোড কৰিব আৰু এইটো পেপাৰটো আপোনালোকৰ তাত আছে, দুয়োটা কম্পেয়াৰ কৰিব। কম্পেৰেটিভলি আপোনালোকে যথেষ্টখিনি হাৰ্ড পাব ক্লাছ 10ৰটো। আপোনালোকে মেথছেই কওক, টাইম মেনেজমেণ্টৰ কথাই কওক, সকলো পিনৰ পৰা কিন্তু আপোনালোকে পেপাৰটো অলপ হাৰ্ড পাব। চ' 3-4টা ফেক্টৰ এনেকুৱা আছে যোনবিলাকে কাট অফটো বঢ়াব পাৰে। চ' কাট অফটো বঢ়াব পাৰে। অলম'ষ্ট আগৰবাৰ কাট অফ কি আছিলে? 79 আছিলে আৰু সেই 79টোৱে এইবাৰ 65ৰ সমান, কাৰণ নিগেটিভ মাৰ্কিং আছে। চ' অলম'ষ্ট খালী কেণ্ডিডেট বেছি আৰু পষ্ট কম, দুটা ফেক্টৰ হয়, কিন্তু পেপাৰ হাৰ্ড, নিগেটিভ মাৰ্কিং, সেইটো হিচাপেতো কাট অফ কমিব লাগে। কাট অফটো 79ৰ পৰাতো 60লৈ যাব লাগে। কিন্তু যিহেতু এইবাৰ ADRE 2.0 মানুহ প্ৰিপেৰেশ্যন কৰিবলৈ আৰু সুবিধা পাইছে, সেইবিলাক লক্ষ্য ৰাখি পেলাই কাট অফটো কম নাযায়, বাঢ়িব। কিন্তু সেইকাৰণেও ইমান বেছি বাঢ়ি নাযায় যে 79 আছিলে এতিয়া 100+ যাবগৈ। চ' কাট অফটো এনেকুৱা ৰেঞ্জতে থাকিব, আগৰবাৰ নিচিনাই থাকিব। চ' আপোনালোকে জনাব যে কাট অফ ভিডিঅ'টো কেনেকুৱা লাগিছে, আৰু এইবাৰ যিখিনি 30, 40 বা 100+ যোৱাৰ সম্ভাৱনা কম বুলিয়ে মই ভাবোঁ। আপোনালোকে নিজৰ মতামতটো জনাব, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। থেংক ইউ।